এনেকুৱা কোন দুটা শব্দ আছে যে হাৰি যোৱা মানুহ এজনৰ জিত নিশ্চিত কৰি দিয়ে ৰখি নাথাকিবা ৰাতি হৈ গ'লেও ৰখি নাথাকিবা কাৰণ এই পৃথিৱীখন বিয়ে আছে যদি ইচ্ছাও নোহোৱা হৈ যায় তেতিয়াও নৰখিবা কাৰণ সূৰ্য জ্বলিয়ে আছে যদি সেইটো ৰৈ যায় তেতিয়া সকলোবোৰ শেষ হৈ যাব যদি ভাগৰি পৰিছা অকণমান আৰাম কৰি লোৱা কিন্তু ৰৈ নাথাকিবা যদি চকুৰ পানীও ওলাই যায় তেতিয়া অকণমান পানীৰে ধুই লোৱা কিন্তু ৰৈ নাথাকিবা যদি টোপনি আহিব লৈছে অলপ উঠি খোজ কাঢ়ি লোৱা কিন্তু ৰৈ নাথাকিবা ভোক লাগিছে যদি অকণমান খাই লোৱা কিন্তু ৰৈ নাথাকিবা তোৰ এতিয়া সময় হোৱা নাই তই এতিয়া একোৱেই পোৱা নাই তই ৰখি নাথাকিবি তোৰ গাঁৱত থকা সকলো মানুহ এতিয়ালৈকে হোৱা নাই তই ৰৈ নাথাকিবি তোৰ ওচৰত সময় কম আছে তই ৰৈ নাথাকিবি এবাৰ চাই লোৱা চাওঁতে কিমান সময় পাৰ হৈ গ'ল গম পালা পিছতো গম নোপোৱা কিন্তু ৰৈ নাথাকিবা দেহৰ পৰা যদি জীৱটো ওলাই যাব খুজিছে তেতিয়াও ৰখি নাথাকিবা কোনোবাই যদি ৰখিবলৈ কয় তেতিয়াতো একেবাৰে নৰখিবা যিয়ে ৰৈ গ'ল ভাবক আৰু সি তেতিয়াই মৰি গ'ল ধৰি লোৱা এই জীৱনটো এখন খেলা আৰু তই তাৰে বেটাৰী আৰু বেটাৰী চাৰ্জ হয় চলনৰ পৰা দুখৰ পৰা আৰু দুখটো হ'ব দিয়া চকুকেইটাক কান্দিব দিয়া কিন্তু ৰৈ নাথাকিবা সদায় সফলতাৰ আগত থিয় দিয়া পাহাৰবোৰক খুন্দি থাকিব লাগিব তই নৰখিবি টোপনিৰ পৰা শুই উঠিয়েই নিজৰ কামত লাগি যোৱা তোৰ দিনটোৰ প্ৰথম আৰু শেষ বাণী এইটোৱেই হ'ব লাগে যে আৰু এতিয়া কি কৰোঁ যে মোৰ সপোনটো পূৰা হৈ যায় সপোনৰ মাজত অহা পহাৰখন কেনেকৈ ভাঙিব পাৰোঁ এইটো ভাবিও ৰৈ নাথাকিবা ভাবি থাকিবা আৰু আগুৱাই গৈ থাকিবা ভাবি থাকিবা আৰু মেহনত কৰি থাকিবা কিন্তু ৰৈ নাথাকিবা যদি ৰাতি 12টা বজাত উঠিব মন যায় তেতিয়া উঠি যাবা যদি কেতিয়াবা বৰষুণত গা ধুব মন যায় গা ধুই ল'বা কিন্তু ৰৈ নাথাকিবা আগবাঢ়ি গৈ থকাটোৱেই তোৰ কাম নহ'লে একোৱেই আৰাম নাই জীৱনৰ খেলখনৰ মিটাৰ চলি আছে যদি অকণমান ৰখি দিয়া তেতিয়া খেলা শেষ অকণমান বহি গ'লেও খেলা খতম অকণমান যদিও হেৰাই যোৱা তেতিয়াও খেলা খতম আগবাঢ়ি গৈ থকা তই কিন্তু নৰখিবা যদি মনটো উদাস হৈ যায় কোনোবা যদি আপোনে এৰি থৈ গৈছে তেতিয়া তেওঁক যাবলৈ দিয়া ৰৈ নাথাকিবা যদি দুপৰীয়া বা আধা ৰাতিয়ে হয় লাগিলে তোৰ ওচৰত কোনোৱেই নাই তই নৰখিবা কিমান এনেকুৱা সময় আহিব যেতিয়া তোৰ বহিব মন যাব ভাগৰি পৰি শুব মন যাব তই নৰখিবি জীৱনটো যিকোনো দুটা খোজৰ বাট নহয় তোৰ এয়া বহু মাইলৰ ৰাস্তা হয় সেইবাবে তই ৰখি নাথাকিবি শুনাও তোক বাটত গোলাপ ফুল নিদিব এটা য'তে ত'তেই পৰি আছে ওচৰে পাজৰেও আছে ভৰিৰ তলতো থাকিব পাৰে কিন্তু তই নৰখিবি তোৰ এই সকলোবোৰ দুখ শেষ হৈ যাব সফলতা পোৱাৰ পাছত তাৰ পাছত জীৱনটো বহুত শান্তিৰ হ'ব সেইকাৰণে তই ৰখি নাথাকিবি ভাগৰি পৰিছা যদি অকণমান আৰাম কৰি লোৱা কিন্তু তেতিয়াও ৰখি নাথাকিবি যদি এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব মন যায় তেতিয়াও ৰখি নাথাকিবি যদি ছাবস্ক্ৰাইব কৰিব মন যায় তেতিয়াও ৰৈ নাথাকিবি ধন্যবাদ।